खुलुमबाय स्टुडिअ दङ आं राजीब बसुमतारी आसाम विधानसभा बिसायख'थि आरो गेजेराव साननैल'सै आरो बे आसाम विधानसभा बिसायख'थिखौ नोजोर होनानै 46 नं उदालगुरि विधानसभा बियाबनि माइनरिटि हारिनि गोबां दैदेनगिरिफ्रा हाग्रामा महिलारि बिथांनि दैदेननाय बिपिएफ राजखान्थि दोलोखौ फिन्नाय होनो थाखाय फैगौ 9 एप्रिल खालारखौ नेनानै दं। थारैनो मा जामारदों? माइनरिटि हारिया थांनाय बिटिसि काउन्सिल बिसायख'थियाव 80% बांसिन माइनरिटि हारिनि सुबुंफोरा भट होनानै बिपिएफखौ सरकाराव लाबोदोंमोन। नाथाय आसाम एसेम्ब्लि जा विधानसभा बिसायख'थिनि बे विधानसभा बिसायख'थियाव माइनरिटि सुबुं एबा हारिखौ गोबां आलादा बेनि उल्था नुनो मोननाय जादों आरो बेखौ नोजोर होनानै उदालगुरि विधानसभा बियाबनि माइनरिटि हारिनि माखासे मानि मेलेमजिबि सुबुंफोरा रिहन दैमारि आरो बिपिएफ राजखान्थि दोलोखौ फिन्नाय होनो थाखाय गोबां लाख लाख मुस्लिम हारिफोरा फैगौ 9 एप्रिल खालारखौ नेनानै दङ होननानै बे समाव उदालगुरि जिल्लानिफ्राय माखासे मानि माइनरिटि हारिनि दैदेनगिरिफ्रा बे समाव फोरमायदों आरो लोगोसे बे समाव हाग्रामा महिलारि आरो रिहन दैमारिखौ रेजेक मालजों रुजुदों माइनरिटि हारिनि गोबां मेलेमजिबि सुबुंफोरा। बे समाव फिन फोरमायबावो हाग्रामा महिलारि आरो रिहन दैमारि लोगोसे बिपिएफ राजखान्थि दोलोखौ रेजेक मालजों रुजुदों सासे उदालगुरि विधानसभा बियाबनि माइनरिटि हारिनि सासे मेलेमजिबि सुबुङा। दानिया फैदो बिदिब्ला रिहन दैमारि आरो बिपिएफ राजखान्थि दोलोखौ फैगौ 9 एप्रिलाव फिन्नाय होनो थाखाय माबायदि नेनानै दङ होननानै बाथ्रा बुंथिदों बेखौ नोंथांमोननि गेजेराव लाना फैदों। রিহন দৈমারি কি দিব আমাক আপুনি কক। এই বিপিএফ বিটিসি সরকার আছে, এই সরকারটো দুখিয়া জনসাধারণের কারণে নহয়। এই সরকারটো মাত্র বিপিএফর চেয়ারম্যান, প্রাইমারি প্রেসিডেন্ট, ব্লকৰ প্রেসিডেন্ট, বৈনীয়েক বৈনী, শাহুৰ শহুৰ যিবিলাক দলীয় কাম কাজৰ ডাঙৰ ডাঙৰ লিডাৰ আছে, এই আঁচনিবিলাক আত্মসাৎ কৰাৰ কাৰণে এওঁলোকে কাম কৰি আছে, সরকার চলাই আছে। এই সরকারে দিলে কি আমার, নিদিলে কি? রিজেক্ট মাল রিহান দৈমারি হাগ্রামা রিজেক্ট মাল, আমার কাম নাই হাগ্রামার। এটা তেওঁ বিদায় লোৱাৰ সময় হল। আমি রেডি 9 তারিখের কারণে আমি ইপিপিএল দলক জয়যুক্ত করার কারণে খতম দমাই আছো। কালি 9 তারিখ হব লাগে, তেতিয়াই দেখাই দিম আমি। আমার প্রস্তুতি তুঙ্গত আপনাদের চাই আছে। আমি দিনে রাতে কর্মকর্তায় 24 ঘণ্টা আমি কাম কৰি আছো আৰু ৰাইজে যথেষ্ট সঁহাৰি দিছে। আমি নিশ্চিত যে উদালগুৰি বিধানসভা সমষ্টিত আমাৰ দলৰ কেণ্ডিডেট মাননীয় দীপেন বড়ো ডাঙৰীয়াই বিপুল ভোটত জয়যুক্ত হ'ব। আপোনালোকে গম পাইছে যে আমি সংখ্যালঘু মানুহক হাগ্ৰামা মহিলাৰে যেনেকৈ গাদ্দাৰি কৰিছে, যেনেকৈ প্ৰতাৰণা কৰিছে, যেনেকৈ প্ৰবঞ্চিত কৰিছে, যেনেকৈ ঠগ দিছে, ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি সকলো সংখ্যালঘু ৰাইজ 9 তাৰিখলৈ বাট চাই আছো। কালিহে 9 তাৰিখটো হ'ব লাগিছিল, অহাকালি 9 তাৰিখটো আহোঁতে আমাৰ আৰু দেৰি হৈ আছে। আমাৰ এনেকুৱা খতম লাগিছে যে 9 তাৰিখ কেতিয়া আহিব, হাগ্ৰামাৰ আৰু হিমন্তৰ বিপক্ষে কেনেকৈ ভোটটো দিম, ইয়াৰ কাৰণে আমি খতম দমাই আছো। সোনকালে 9 তাৰিখ কিয় নাহে, আমাৰ কাৰণে আৰু দেৰি হৈ আছে। আমি অহাৰ লগে লগে ভোটটো মাৰিম আৰু দীপেন বড়ো ছাৰক আমি জয়যুক্ত কৰিম আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত এটা স্থায়ী শান্তি আহিব। তাৰ কাৰণে আমি সংখ্যালঘু জনসাধাৰণ বিধানসভা নিৰ্বাচনৰ কাৰণে জোৰদাৰ প্ৰস্তুতি লৈ আছো। দীপেন বড়ো কিহৰ কাৰণে দিম ইয়াৰতো আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰিম। তেখেত জাতীয়তাবাদী এটা নেতা, 26 বছৰ তেখেতে আমাৰ আপচু সংগঠন কৰিছে। তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক লৈ বিটিচিত শান্তি প্ৰতিষ্ঠা কৰিছে। প্ৰমোদ বড়োৰ লগত তেখেতৰো যথেষ্টখিনি ভূমিকা আৰু অৰিহণা আছে আৰু তেওঁ সকলো জাতি জনগোষ্ঠীৰ লগত লৈ চলা মানুহ, মানে আমাৰ নতুন প্ৰজন্মৰ এজন ল'ৰা, উদীয়মান যুৱ নেতা। তেখেত নতুনকৈ আহিছে প্ৰথমবাৰৰ কাৰণে আৰু ডেকাচাম যেনেকৈ আপোনালোকে চাওক, গোটেই ডেকাচাম একেলগে তেওঁৰ লগত জেনজি ওলাই আহিছে। আৰু ৰিহন দৈমাৰিক আমি এইকাৰণে নিদিম যে তেখেতে তো বিজেপিৰ লগত এলায়েন্স কৰিছে হিমন্তৰ লগত। হিমন্ততো আমাৰ জাতৰ দুশ্মন, বিজেপিতো আমাৰ মুছলমানৰ দুশ্মন, এইটোতো আছেই। তেখেতে 20 বছৰ ইয়াতে মন্ত্ৰী এমএলএ হৈ আছিল। তেখেতে 20 বছৰীয়া মন্ত্ৰী এমএলএৰ কাৰ্যকালত সংখ্যালঘু জনগোষ্ঠীৰ কাৰণে 10 টকাৰ এটা কাম কৰা নাই। বাৰে বাৰে তেখেতে আমাক প্ৰবঞ্চিত কৰি ভোট লৈ যাব, সেইটো আমি কেতিয়াও মানি নলওঁ। তেখেতক উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি ৰৈ আছো। ৰিহন দৈমাৰী এমএলএ মন্ত্ৰী হৈ বহু সম্পত্তি কৰিছে, ওদালগুৰি এইটো দুনিয়া তাৰে সম্পত্তি।
ইফালে চালে তাৰ বিল্ডিং, ইফালে চালে তাৰ বিল্ডিং। আগৰ পৰাই তেওঁ বিভিন্ন ধৰণৰ 2 নম্বৰী ব্যৱসায়ৰ জৰিয়তে সম্পত্তি অগাধ পাহাৰ তেওঁ কৰিছে। আকৌ এতিয়া বয়স যথেষ্ট হৈছে, ডেপুটি চিফ হৈ আছে, তেখেতে বাৰে বাৰে এজন মানুহে আমাৰ নেতৃত্ব দিব আৰু ডেকা চাম যুৱ চাম আমাৰ কাৰণে ওলাই আহিব নালাগিব নেকি? আমি নতুন প্ৰজন্মক সুবিধা দিয়াৰ কাৰণে আমি দীপেন বড়োক ছাপোৰ্ট কৰিছোঁ। আৰু ৰিহন দৈমাৰী যিহেতুকে বয়োজ্যেষ্ঠ এজন ব্যক্তি, 20 বছৰ তেওঁ মন্ত্ৰী MLA থাকিছে, ৰাইজৰ একো কৰিব পৰা নাই। বৃদ্ধ বয়সত তেওঁ আৰু কি কৰিব? আমাক খালি ঠগ প্ৰবঞ্চিত কৰিব। সেইকাৰণে আমি ৰিজেক্ট কৰিছোঁ, ৰিজেক্ট মাল ৰিহন দৈমাৰী, হাগ্ৰামাৰ ৰিজেক্ট মাল, আমাৰ কাম নাই হাগ্ৰামাৰ। এতিয়া তেওঁ বিদায় লোৱাৰ সময় হ'ল। আমি ৰেডি 9 তাৰিখৰ কাৰণে, আমি UPPL দলক জয়যুক্ত কৰাৰ কাৰণে কদম দমাই আছোঁ। কালি 9 তাৰিখ হ'ব লাগে, তেতিয়াই দেখাই দিম আমি। ধন্যবাদ। কিন্তু এটা কথা কৈছে কালি যে যোনে আমাক বিপেকক ভোট নিদিয়ে আমি তেওঁলোকক একো নিদিওঁ। বা দিয়ক, এই ৰিহন দৈমাৰী কি দিব আমাক আপুনি কওক? এই BPF BTC চৰকাৰ আছে, এই চৰকাৰটো দুখীয়া জনসাধাৰণৰ কাৰণে নহয়। এই চৰকাৰটো মাত্ৰ BPFৰ চেয়াৰমেন, প্ৰাইমাৰী প্ৰেচিডেণ্ট, ব্লকৰ প্ৰেচিডেণ্ট, ঘৈণীয়েক ঘৈণী, শাহুৰ শহুৰ, যিবিলাক দলীয় কাম কাজৰ বৰ ডাঙৰ ডাঙৰ লিডাৰ আছে, এই আঁচনিবিলাক আত্মসাৎ কৰাৰ কাৰণে তেওঁলোকে কাম কৰি আছে, চৰকাৰ চলাই আছে। এই চৰকাৰে দিলে কি, আমাৰ নিদিলে কি? এই 2 লাখ টকা আহিছে, প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অমুক তমুকে ভগাই লৈছে। আৰু 15,000 টকা গোটৰ কাৰণে আহিছে, যিবিলাক BPF দলৰ মানুহ তেওঁলোকৰ ঘৈণীয়েক গোট আছে তেওঁলোকে ভগাই লৈছে। এই বৃদ্ধ মানুহৰ কাৰণে 10,000 টকা আহিছে, দলত থকা এক্টিভ ৱৰ্কাৰবিলাকক ভগাই লৈছে। এই আমাৰ অৰুণোদয় আহিছে, কি আপুনি যাব নেকি মোৰ লগত? বলক। 100 বিঘা সম্পত্তি থকা মানুহ অংগনবাদী ৱৰ্কাৰে আজি অৰুণোদয় পাইছে। এইটো কাৰ দিনত হৈছে? দুৰ্নীতিগ্ৰস্ত চৰকাৰ, হাগ্ৰামা চৰকাৰ, ভ্ৰষ্টাচাৰী এটা চৰকাৰ, ঠগ প্ৰবঞ্চনা কৰা এটা চৰকাৰ, শোষণ কৰা এটা চৰকাৰ, লুণ্ঠন কৰা এটা চৰকাৰ, লুটপাট কৰা চৰকাৰ, জনসাধাৰণৰ তেজ শুহি খোৱা চৰকাৰ, তেজ শুহি খাই খাই দুখীয়া মানুহক আজি উত্তেজিত কৰিছে। এই উত্তেজিত জনগণে আজি এই 9 তাৰিখত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে পুৰা সাজু, টেনশ্যন নাই।